হেল্ল' এভৰিৱান, মই অন্যতা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি একাপ চাহৰ সৈতে আৰম্ভ কৰোৱা হয়। এয়া চাহ খাই মেলি হাঁহৰ মাংস বনাম ভাবিছোঁ ৰঙালাওৰ সৈতে। এয়া মই পিঁয়াজ দুটা কাটি লৈছোঁ। কেৰাহী এখনত তেল অলপ সৰহকৈ দি ইয়াত মই পিঁয়াজখিনি ঢালি দিম। পিঁয়াজখিনি দিয়াৰ পিছত নহৰু দুফুটামান দি দিম। তাৰপিছত ইয়াত ধনিয়া পাউডাৰ, গৰম মছলা অলপ, কাশ্মীৰী মিৰ্চ অলপ দি দিম। পিঁয়াজখিনি যেতিয়ালৈকে গল্ডেন ব্ৰাউন নহয় তেতিয়ালৈকে ভাজি থাকিম। তাৰপিছত ইয়াত এড কৰিম মই মাংসখিনিত মই সোৱাদ অনুসৰি নিমখ আৰু হালধি দি দিম। মাংসখিনি বহুত সময় ভাজিম মই। এয়া ৰঙা যেতিয়ালৈকে নহয় তাৰপিছত এড কৰি দিম মই ৰঙালাও আৰু আলু। আনফালে আকৌ বনাওঁ হওক জ্বলা চব্জিৰ বাবে। ইয়াত মই ডাঙা দিছোঁ। তাৰপিছত ইয়াত মছলাখিনি কি দিছোঁ কওঁ আহক। এয়া মই পিঁয়াজখিনি প্ৰথমতে দি ভাজি ল'ম। তাৰপিছত ইয়াত কাশ্মীৰী মিৰ্চ অলপ দিছোঁ, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ এনেদৰে দি মেলি জ্বলা ভাজিখন ৰেডি কৰিলোঁ। আনফালে এয়া ৰঙালাও ভাজি ৰেডি। আজিলৈ আহোঁ বা